সকলোকে বহাগ বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। এইফালেও এটা লাইভ চলি আছে, মোৰ কেমেৰাটো লাইভ চলি আছে মোৰ মোবাইলতো। গতিকে দুইটা মোবাইলৰে যিসকল অডিয়েঞ্চে চাই আছে এতিয়ালৈকে নমস্কাৰ বন্ধুসকল, সকলোকে নমস্কাৰ জনাইছোঁ আৰু ৱেলকাম টু মাই শিৱম ষ্টুডিঅ' আছাম। আজি মই ব্লগ কৰাই নহ'ল, ৰাতিপুৱাৰ পৰা আজি ৰিহাৰ্চেল কৰি আছিলোঁ আৰু আমাৰ ৰিহাৰ্চেল শেষ হ'ল, কিন্তু মই ৰিহাৰ্চেলৰ ভিডিঅ' আমি কৰি থৈছিলোঁ। ৰিহাৰ্চেল যেতিয়া কৰিছিলোঁ তাৰে ভিডিঅ'বোৰ কৰিছিলোঁ, আপোনালোকক ভিডিঅ'বোৰ দেখুৱাম এই ব্লগটোৰ জৰিয়তে। গানৰ যিবিলাক অনুষ্ঠান আমি প্ৰেক্টিছ কৰিলোঁ গানৰ, সেইবিলাক দেখুৱাম। আমাৰ দলৰ নতুন সংযোগ যিটো বেছ গিটাৰিষ্ট, আমি চিনাকি কৰি কালিৰ ব্লকত আমি চিনাকি কৰি দিব পৰা নাছিলোঁ 1 তাৰিখৰ ব্লকত। আৰু বাকী ইফালে অবিনাশ দা আছেই, অবিনাশ দা আছে বঢ়িয়া কৰি, আৰু ইফালে অপুদা আছে। এই এতিয়া সামৰণি আৰু আমাৰ আজি ৰিহাৰ্চেল শেষ হ'ল, আজি সামৰা। আৰু পুলই একদম পূৰা পেকিঙত ব্যস্ত আৰু মানে আজি দিনটো কষ্ট দিছোঁ। জয়ন্ত আজি ব্লগ কৰাই নহ'ল নহয় দিনত এইবিলাক কৰি থাকিবলৈ অকণমান খোৱা লোৱাৰ ভিডিঅ' কৰি থৈছিলোঁ, আপোনালোকে চাব। আৰু যিখিনি আমি ৰিহাৰ্চেল কৰিছোঁ নহয়, এই ব্লগটোত মই দিম, এই ব্লগটোত দিম। আৰু দি পেলাই বেছি কথা নকওঁ, শেষত আপোনালোকে এই ব্লগটো চাব। গতিকে আপোনালোকে ছাপোৰ্ট কৰি যাব। আমাৰ এই নতুন বিহুৰ টীম এইটো গঠন কৰিছোঁ আমি, আৰু নতুন বিহু টীম 2025 চনৰ যিটো বিহু আমি উদযাপন কৰিম একেলগে গোটেইবিলাকে। গতিকে আমি আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব, সকলোৱে আমাক মৰম দিব। আমাৰ লগত বহুত কণ্ঠশিল্পী আছে, আপোনালোকে যোগাযোগ কৰিলে সকলো কণ্ঠশিল্পী আপোনালোকে পাব আপোনাৰ মঞ্চত। আৰু কণ্ঠশিল্পীসকলেও আমাক যদি যোগাযোগ কৰে তেতিয়াহ'লে মিউজিচিয়ান গ্ৰুপ সুন্দৰ এটা মিউজিচিয়ান গ্ৰুপ আপোনালোকে পাব নিজৰ অনুষ্ঠানটো পৰিৱেশন কৰিবৰ কাৰণে, সহায় কৰিবৰ কাৰণে আমি আপোনালোকৰ ওচৰত থাকিম। গতিকে আপোনালোকে যোগাযোগ কৰিব আৰু লগতে এই ভিডিঅ'টো চাই থাকক। আমাৰ বেছি দীঘল নহয় ভিডিঅ'টো, অলপ ৰিহাৰ্চেল কৰাৰ মুহূৰ্তৰ মই ভিডিঅ' কৰি থৈছিলোঁ, সেই ভিডিঅ'টো দি পেলাই এই ব্লগটো সামৰণি মাৰিম। আজিৰ ব্লগটো ইমানেই। গতিকে আপোনালোকে ভিডিঅ'টোৰ পৰা ক'তো নাযাব, চাই থাকক। ৰিহাৰ্চেলৰ মুহূৰ্তবিলাক আপোনালোকে উপভোগ কৰক। ধন্যবাদ, চাই থাকক।
বন্ধুসকল এতিয়া আমাৰ খোৱাৰ সময় এতিয়া গোটেইবিলাকে একদম ব্ৰেক ল'লোঁ আমি লৈ পেলাই এতিয়া খোৱাৰ এয়া খানা আজি খানাত কি আছে পনীৰ আছে দালিটো এইফালে মই লোৱা নাই এইফালে সজিনা এতিয়া সজিনাটো পুৰা ওলাইছে নহয় খাবলৈ ভাল লাগে ফ্ৰাইড ৰাইচ লৈ আহিছিলে হেৰিয়ে বন্দিতাই আৰু এইফালে গোটেইবিলাকে আমি ৰিহাৰ্চেলৰ অন্তত খাবলৈ ল'লোঁ আৰু আমাৰ মিছেছে একদম তামাম বনাই আছে ভাল হৈছেনে আজি মঙলবাৰ আজি পিঁয়াজ নাই আমাৰ পিঁয়াজ নাই নহৰু নাই আজি পনীৰ সেইকাৰণে আৰু জয়ন্ত কেনে হৈছে হে বেছি ভোক লগা নাই নেকি আজি আজি চিঙৰা লৈ আহিলে কুল লৈ পনীৰ আনিলে কুলৈ এই চিঙৰাটো খাই পেলাই ভোক মৰি গ'ল দুটা খাইছা চিঙৰা দুটা খাইছে বোলে সেইকাৰণে খোৱা হয় নেকি দে বাৰু ঠিকে আছে আপোনালোকে আমি খাই লওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো দেই আজি মাৰ্চ মাহৰ আজি 4 তাৰিখ 2025 চন আৰু আমি 1 তাৰিখৰ পৰা ৰিহাৰ্চেল আৰম্ভ কৰিছোঁ গতিকে মই ৰিহাৰ্চেল আমাৰ বিহুৰ কাৰণে আগতীয়াকৈ এই কাৰণে আৰম্ভ কৰিছোঁ যে আমাৰ বিভিন্ন অনুষ্ঠান আছে মাজত গতিকে সদায় আমি ৰিহাৰ্চেল কৰিব নোৱাৰিম কমচে কম 10টা দিন আমি এপ্ৰিলৰ 13 তাৰিখলৈকৰ ভিতৰত আমি 10টা দিন মই ইয়াতেও কৈ আছোঁ কিন্তু সেইখিনিও চাই আছে দেই গতিকে আমি ৰিহাৰ্চেল কৰিম গতিকে আমি এবাৰ নতুনকৈ এইটো গ্ৰুপ আকৌ গঠন কৰিছোঁ আজি অত বছৰ আমি মিউজিকৰ লগতেই জড়িত হৈ আছোঁ কিন্তু নতুনকৈ আকৌ এবাৰ মই কীবোৰ্ড বজাম দেখুৱালে গীত শুনিলে আপোনালোকে কেনেকুৱা পালে আপোনালোকে জনাব আৰু বিহুৰ যিসকল নতুন কণ্ঠশিল্পী আচ্ছা নেটৱৰ্ক অলপ প্ৰব্লেম হৈছিলে তাতে হৈছে নেকি নাই হোৱা যিসকল নতুন কণ্ঠশিল্পী আছে সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকক যদি মিউজিচিয়ান গ্ৰুপ লাগে তেতিয়াহ'লে আমি আছোঁ আমি ফ্লাইং থাকিম বিন্দাছ আছোঁ ধুনীয়াকৈ টাইট গ্ৰুপ এটা আমি আছোঁ ইয়াতে আৰু ৰিহাৰ্চেল কৰি আজি ৰিহাৰ্চেলৰ সেকেন্ড ডে আমাৰ সেকেন্ড ডে ৰিহাৰ্চেল হৈ আছে
আমাৰ লগত বহু কণ্ঠশিল্পী আছে সকলো কমিটিক আমি বিহু কমিটিক উদযাপন কমিটিক আমি অনুৰোধ জনাম যে আপোনালোকে যদি আমাৰ লগত যোগাযোগ কৰে যোগাযোগ নাম্বাৰ ওপৰত দিয়া আছে আমাক যোগাযোগ কৰিলে আমি বিভিন্ন আপোনালোকে যি ধৰণৰ কণ্ঠশিল্পী লাগে আমি পাব আৰু ভিটালীৰ সুন্দৰ কণ্ঠ আপোনালোকে শুনিলে আৰু আজি আমাৰ ভিটালী আৰু বন্দিতা আছে আমাৰ মাজত গতিকে আমি প্ৰতিদিনে আপোনালোকলৈ আমি কণ্ঠশিল্পী লৈ আহি থাকিম আৰু সুন্দৰকৈ এইবাৰ বহাগ বিহুটো আমি উদযাপন কৰিম বুলি আশা কৰিছোঁ ভিটালী এইফালে আহা অকণমান কেনেকুৱা খবৰ বাতৰি কোৱা অকমান ৰাইজক কি ক'বা কোৱা বিৰাট ধুনীয়া গৈ আছে সেইটো দিয়া ইফালে দিয়া সেইটো কেমেৰা দিয়া যদিও বিহুলে সময় আছে তথাপি আমি সদায় যেহেতু প্ৰগ্ৰাম অনুষ্ঠান চলি আছে সবৰে অনুষ্ঠান চলি থাকে হোলীৰ অনুষ্ঠানবিলাকো আছে গতিকে আমি মাজে মাজে এনেকৈ বহিম আৰু আশা কৰোঁ বহাগ বিহুত লগ পাম সকলোকে গতিকে আগতীয়াকৈ শুভেচ্ছাও জনাইছোঁ বিভিন্ন মঞ্চৰ যোগেদি আপোনালোকক লগ পাম সবে ফুটি কৰি একেলগে আৰু আপোনালোকে ভিটালীৰ প্ৰফাইলটো চাব পাৰে ভিটালীয়ে খুব সুন্দৰ গীত গায় মোৰ প্ৰফাইলৰ পৰা লাইভ আহি আছে তাত আপোনালোকে চাব পাৰে লাইভটো আৰু সকলোৱে মৰম সহযোগিতা আগবঢ়াব ওকে আমি কথা কম আকৌ মাজত কম গান শুনাও এটা গান শুনাই লওঁ আমি ৰিহাৰ্চেল কৰি আছোঁ আজি এইটো ভিটালীৰ অডিয়েঞ্চখিনিকো মই অনুৰোধ কৰিছোঁ আপোনালোকে বৰ নহ'ব কথা ক'বই লাগিব অকণমান তেতিয়া আমাৰ কনচেপ্টটো বুজি পাব আপোনালোকে আমাৰ মাজত বহুত কণ্ঠশিল্পী আছে আৰু আমি মিউজিচিয়ান আছোঁ গতিকে কণ্ঠশিল্পীও আমাক মিউজিচিয়ান হিচাপত পাব যাৰ প্ৰগ্ৰেম আগতে বুক হ'ব তেওঁৰ সেইদিনাৰ কাৰণে আমি তেওঁৰে সম্পত্তি হৈ যাম আৰু গতিকে ক্লেছ পাতি একো নহয় গতিকে চুমি কাকতি তুমি আহিবা তোমাৰ গম পাইছোঁ গতিকে আমি সকলোকে এইটোৱে অনুৰোধ কৰিম যে আমাক ছাপোৰ্ট কৰক মৰম দিয়ক নতুন এটা উদ্যম লৈ আমি গোটেই টিমটো আমি গতিকে আমি আমি ওলাই আহিছোঁ নতুন উদ্যমেৰে আপোনালোকৰ বিহু মঞ্চত আমি খলকনি তুলিবৰ কাৰণে আমি চেষ্টা চলাম আৰু আপোনালোকে আমাক আমন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিম